হাই গাইজ 2024 চনৰ ফেব্ৰুৱাৰী মাহত হৈ যোৱা যিটো মহাবিষ্ণু যজ্ঞস্থলীলৈ এপাক ফুৰিবলৈ গ'লোঁ গৈ ভাল লাগিলে। যজ্ঞ চলি থকাৰ সময়ত যেনেকুৱা এটা পৰিৱেশ আছিলে, এতিয়া যজ্ঞ ভাঙি যোৱাৰ পিছতো সেইটো পৰিৱেশ নাথাকে বাৰু, তথাপিও এনেই এপাক ঘূৰি পাকি চাবলৈ আহিলোঁ। চাই দেখিলোঁ কেওফালে মানে ইফালে সিফালে মানুহে খেতি বাতিত ব্যস্ত, চবে বোকা ৰোৱাত ব্যস্ত হৈ আছে। হ'লেও পথাৰখন প্ৰায় সেউজীয়া হৈ গ'ল, মানে এতিয়া সকলোৰে খেতি বাতি প্ৰায় শেষেই হৈছে। ইফালে কিছু দূৰত মানে দেখিলোঁ আয়তীসকলে মানে আই মাতৃসকলে মানে হেৰি কৰি আছে, এয়া আপোনাৰ পথাৰত মানে খাটি দৰঙীয়া ভাষাত ক'বলৈ গ'লে মানে ভূঁই ৰুই আছে, অৰ্থাৎ বোকা ৰুই আছে। তাকে অলপ চাওঁ বুলি আগবাঢ়িলোঁ। এয়া আয়তীসকলে এয়া খেতি বাতিত ব্যস্ত। এতিয়া আমি ঘূৰি পাকি কেওফালে চালোঁ, চাই মনটো ভাল লাগিল। আজিৰ দিনটো সকলোৰে শুভ হওক বুলি এয়া আমি আপোনালোকৰ আগৰ পৰা এতিয়া বিদায় মাগিছোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ।